প্রাইম মিনিস্টার ডাঙরিয়া সবই জানে, পুরা দুনিয়ার মানুষ জানে, ভারতবাসী রাইজে জানে প্রধানমন্ত্রী ডাঙরিয়া খুব দিলদার মানুষ আর দিল সে কাম করা মানুষ। এই কারণে আমি অনুরোধ করছি দিল সে কুছ বলো। কোকরাঝাৰত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কথা আছিলে, কিন্তু বতৰৰ কাৰণে আহিব নোৱাৰিলে। যেন হওক আমাৰ যিখিনি বিটিচি অঞ্চলত যিখিনি এজেণ্ডা লৈ পেলাই কাম কৰিব লগা আছিল সেইটো প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই গুৱাহাটীৰ পৰাই কৰি দিছে। তাৰ কাৰণে আমি বিটিচি বাকী ৰাইজৰ হৈ মোদী ডাঙৰীয়াক আমি ধন্যবাদ যাচিছো। আৰু সঁচাকৈ যদি আহিব পাৰিলে আৰু বহুত ভাল হলে হয়, কিন্তু বতৰ বেয়া কি কৰিব। যেনক আমাৰ যিখিনি প্ৰগ্ৰাম সেইটো ছাকচেছ, আৰু আমি বিটিচি বাকী ৰাইজক যেনেকুৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক আদৰিবৰ কাৰণে যেনেকে আমাৰ ৰাইজে ওলাই আহিছিলে, যেনেকুৱা মানে গেডাৰিং হ'ব লাগিছিল সেইটো যথেষ্ট হৈছিল। যেন হওক বতৰৰ কাৰণে আহিব পৰা নাই, এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। যেন হওক আমাৰ যিখিনি প্ৰগ্ৰামবিলাক গোটেই প্ৰগ্ৰামবিলাক ভালকৈ ছাকচেছ হৈছে। যিহেতু আমাৰ গোসাইগাঁৱৰ যিটো ফ্লাইঅভাৰ যিটো ফাউণ্ডেশ্যন বা কোকৰাঝাৰ আৰু কাৰিগাঁও যিটো ৰাস্তা, ইয়াৰ ওপৰত 3টা ফ্লাইঅভাৰ ফাউণ্ডেশ্যন আৰু সন্তোষ নদীৰ ওপৰত যিটো দলঙৰ ফাউণ্ডেশ্যন আৰু বেকী নদীৰ ওপৰত যিটো দলঙৰ ফাউণ্ডেশ্যন, সেইবিলাক গোটেই কামটো আজি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই গুৱাহাটীৰ পৰাই ফাউণ্ডেশ্যন ভূমি পূজাটো কৰি দিলে। আৰু ইয়াৰ লগতে বাছবাৰীত যিটো ৰেলৱে যিটো ৱৰ্কশ্বপ হ'ব লাগে সেইটো আজি ভালকৈ গুৱাহাটীৰ পৰাই ভূমি পূজাটো কৰিলে। আৰু এনেকুৱা গোটেই অসমত যেনিবা গুৱাহাটীৰ পৰা কোকৰাঝাৰৰ পৰা যিটো চাউথৰ যোৱা যিটো ট্ৰেইন সেইটো আজি ফ্লেগ অফ কৰিলে। মুঠতে খুব ভালেই লাগিছে, যদিও আহিব পৰা নাই। আমাৰ বিটিচি অঞ্চলত যিখিনি হ'ব লাগে সেইটো হৈছে। আৰু মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে ভূটান আৰু কোকৰাঝাৰ যিটো ৰেলৱে লাইন যিটো অতি সোনকালে হ'বলৈ গৈ আছে সেইটো বনাবলৈ কাৰণে, ঠিক তেনেকুৱা ধৰণৰ ভাৰত আৰু ভূটান যিটো ইণ্ডো ভূটান নেশ্যনেল হাইৱে সেইটো যাতে অতি সোনকালে সাৰ্ভে কৰিবলৈ যাতে কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কথা নিৰ্বাচনটো হ'ব এপ্ৰিল মাহত। মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক গেৰেণ্টি দিছোঁ যে অসমত এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব সেইটো বিজেপিৰ নেতৃত্বত NDA চৰকাৰে 100% চৰকাৰ গঠন কৰিব বুলি মই গেৰেণ্টি দিছোঁ। উপহাৰ মানে আজি নিদিলেও কেতিয়াবা আৰু সময় আছে, ইলেকশ্যনত আমি চৰকাৰ বনাই ল'ম, ইয়াৰ পিছত আমি পাম। আজি নিদিলেও কি আজি প্ৰধানমন্ত্ৰী খুব মনৰ মানুহ বুলি কৈছে। দিলদাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া সবেই জানে, পুৰা দুনিয়াৰ মানুহ জানে, ভাৰতবাসী ৰাইজে জানে প্ৰধানমন্ত্রী ডাঙরিয়া খুব দিলদার মানুষ আর দিল সে কাম করা মানুষ। এই কারণে আমি অনুরোধ করছি দিল সে কুছ বলো। পার্টি কেটে তালিকা আমার তো এনডিএ হিসাবে আমি সরকার গঠন করিমে। বিজেপির নেতৃত্বত এনডিএ সরকার 100% কিন্তু হবই। আপনার তালিকা কেতিয়া হ'ব? বিদেশে 126টা দিব, আমার কি 15টা কই যায় 126টা 126টা খালি 15টা উঠি থাকে। আমার অসমত 126টা আছে, আমার বিটিসি হয় বিটিসি 15টা আছে। আমি এনডিএ হিসাবে প্রার্থী দিব পাই। স্যার বিপিএফ হিসাবে কেটে দেব। বিপিএফ এনডিএ প্রার্থী
আগতহে BPF আছিল, এতিয়া NDA হিচাপে। আগত যেনিবা কাৰো লগত এলায়েন্স আছিল, তেতিয়া আমি BPF বুলি কৈ আছিলো। এতিয়া NDA